সকলে আশা কৰো সকলো ভালে আছে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি লৈ আহিছো এটা ৰেচিপি হেতু হৈছে পনীৰ দো পিয়াজা আমি ৰেষ্টুৰেণ্টত বহুত খাইছো কিন্তু ঘৰতো আমি সামান্য বস্তুৰেও বনাব পাৰো তেন্তে বলকচোন আজি ট্ৰাই কৰো পনীৰ দো পিয়াজা হোমমেড আৰু যি সকলে মোৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব নাই কৰা প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল আৰু প্লিজ যদি এই ভিডিওটো ভাল পালে তেন্তে শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব এটা গ্ৰাইন্ডিং জাৰ লৈছো আৰু মই ইয়াত লৈছো বিলাহী 1 কাপ ইয়াত মই দুটা মিডিয়াম সাইজৰ বিলাহী দিছো আৰু ইয়াত মই এতিয়া গ্ৰাইন্ড কৰি লম আৰু পেষ্ট বনাই লম এতিয়া মই ইয়াত পনীৰ লৈছো পনীৰ মই কিউব শেপত কাটি লৈছো ইয়াত মই এড কৰিছো কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিম হালধি পৰিমাণ অনুসৰি দিছো অলপ তেল আৰু লগতে দিছো নিমখ ভালকৈ মিক্স কৰি লম এতিয়া এখন কেৰাহী লৈছো আৰু ভালকৈ গৰম হ'বলৈ দিছো ইয়াত মই এতিয়া এড কৰিছো তেল আৰু প্ৰথমতে পিয়াজ ফ্ৰাই কৰি লম যিহেতু পনীৰ দো পিয়াজা হয় পিয়াজ কিটা মই ডাঙৰকৈ কিউব শেপতে কাটি লৈছো কাটি লৈ 1 সেকেন্ড বা 2 সেকেন্ডৰ কাৰণে মই ফ্ৰাই কৰি লম আৰু এতিয়া মই পনীৰ কেপিস ফ্ৰাই কৰি লৈছো পনীৰ কেপিস গোল্ডেন হোৱালৈকে মই ফ্ৰাই কৰি লম পনীৰ ফ্ৰাই হোৱা পাছত মই এয়া উঠাই লৈছো পনীৰ ফ্ৰাই কৰাৰ পাছত একেখিনি তেলতে মই দিছো গোটা গৰম মছলা যেনেকৈ শুকান জলকীয়া জিৰা দালচিনি ইলাইচি আৰু লং ইয়াৰ পাছত ইয়াত এড কৰিছো 2 কাপ পিয়াজ মানে মই ইয়াত দুটা মিডিয়াম সাইজৰ পিয়াজ লৈছো ইয়াৰ পাছত মই ইয়াত এড কৰি দিছো বিলাহী পেষ্ট 1 মিনিটৰ কাৰণে ভাজি লম ইয়াৰ পাছত মই ইয়াত এড কৰিম ইয়াত দিম হালধি পৰিমাণ অনুসৰি দিম ইয়াত ৰেড চিলি পাউডাৰ 2 চামুচ ধনিয়া পাউডাৰ 2 চামুচ জিৰা পাউডাৰ 3 চামুচ জালুকৰ গুড়া আধা চামুচ পুৰা আধা চামুচ নাই দিয়া আধা চামুচতকৈ খুব কম দিছো আৰু দিছো গৰম মছলা আধা চামুচ ভালকৈ মিক্স কৰি লম আপোনালোকে মন কৰিব যে মোৰ মছলা দিয়া চামুচখন বহুত সৰু হয় সেই কাৰণে মই তাৰ পৰিমাণ অনুসৰিহে কৈছো এতিয়া ইয়াত দিম আদা নহৰু পেষ্ট আৰু আদা নহৰু পেষ্টৰ কেঁচা গোন্ধ যোৱালৈকে মই ভালকৈ ভাজি থাকিম 3 বা 4 মিনিটৰ পাছত মই ইয়াত এড কৰি দিম ভজা পিয়াজ আৰু 2 মিনিটৰ বাবে এনেকৈ ভাজি থাকিম 2 মিনিটৰ পাছত মই ইয়াত এড কৰি দিছো পানী মই ইয়াত উতলা গৰম পানী দিছো আৰু এড কৰি দিছো মই ফ্ৰাই কৰা পনীৰ আৰু দিছো সোৱাদ অনুসৰি নিমখ ভালকৈ উতলাই লম আপোনালোকে গ্ৰেভি কম বেছি পৰিমাণে ৰাখিব পাৰে মই অকমান ঠিক গ্ৰেভি ৰাখিছো আপোনালোকে গ্ৰেভিটো অলপ বেছিকৈ ৰাখিব পাৰে আৰু এয়া ৰেডি হৈ গল মোৰ পনীৰ দো পিয়াজা কালাৰটো দেখিছেনে কিমান ধুনীয়া আহিছে আৰু খাবলৈ বহুতে টেষ্টি হৈছিলে আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে এই ৰেচিপিটো আৰু সোৱাদ ল'ব পাৰে খুবেই টেষ্টি হয় আৰু খাবলৈ খুবেই ভাল লাগে ভিডিওটো যদি ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং